দৰ্শক স্বাগতম পলাশ ব্লগছ। আজি মোৰ দিনটো একদম পুৰা বৰষুণৰ লগতে ষ্টাৰ্ট কৰি দিলো আৰু বৰষুণ একদম পুৰা ধুমুহা বৰষুণ ৰাতিটো একদম পুৰা বৰষুণ আৰু পুৱা উঠিও মানে পুৰা বৰষুণ বাকি এইবোৰ ইগনোৰ কৰিব বাৰু। অলপ আগতে বতৰটো ভাল আছিল কাৰণে দি দিছিলে আৰু শুকা বাট তেতিয়া হঠাৎকে বৰষুণ আহি গ'ল বাকি যি কি নহওক বৰষুণ অলপ ৰখি গ'ল তো ভাবিলো অলপ বাহিৰত যাই কেনে চাওঁ কি হৈ আছে কি নাই। বাকি এইবোৰ চাওক, এই দুটা চেণ্ডেল দেখি কেনে ভাবি আছে আপোনালোকে কি হে কালাৰ বেলেগ নহয় দিয়ক, কালাৰ বেলেগ এটা চেণ্ডেলৰ ৰাইট চাইডতো ছিঙি গৈছে আৰু এটা চেণ্ডেলৰ লেফ্ট চাইডতো, তো সেইকাৰণে দুটাই লাগাই দিছো আৰু লগ লাগাই কেনে হৈ যাব দে। বলক এতিয়া অলপ ঘৰৰ পৰা বাহিৰত ওলাও। এইটো আমৰ গছত আম নাই, আপোনালোকক দুদিনমান আগত মই দেখুৱাইছিলো এই ভিডিঅ'ত আম নাই বাৰু এই গছত। বাকী অলপমান ওলাই আহিলো বাহিৰৰ ফালে আমাৰ ৰাস্তাৰ ফালে। বাকী বহুত বেছি বৰষুণ আজি মানে কি কম, চাৰিওফালে মানে পুৰা বৰষুণত ভিজি আপোনালোকৰ লগত ভিডিঅ' মানে বনাই আছো মই দেখুৱাবৰ কাৰণে। বাকী চাওক ইফালে ৰাস্তাত ওলাই আহিলো আৰু চাওক বতৰটো একদম পুৰা মোবাইলত পানী পৰি আছে আৰু এইফালে কোনোবাই স্কুলত লৈ যাই আছে। মানে বৰষুণ আহি গ'ল আৰু ইফালে এনেকে জগ থক এনেকে উঠা হৈ যাব, কাৰণ অলপমান জংঘলত যদি এনেকে যদি যাওঁ কৰবাত তেনেকে যাৱাৰ লগে লগে একদম জগ থক লাগি যাব। সেইকাৰণে মানে অলপ ভালকে চাই বেৰাব লাগিব। আৰু এইটো আমাৰ আগৰ কুঁৱা, মানে এইটো দেখুৱাই দি আছো মই এবাৰ চাই কেনে। এইটো চাওক এইটো নাৰিকলৰ গছ চাওক। এই নাৰিকলৰ গছত ইয়াতে কপৌ ফুল হৈছিলে। মই কেইদিনমান আগত ইনষ্টাগ্ৰামৰ ষ্টৰি লগাইছিলো কপৌ ফুল বুলি। বাকী এইটো কপৌ ফুল চাওক, বৰ্তমান ফুলবোৰ পৰি গৈছে। বাকী এইবোৰ চাওক 1 2 3 4 এইবোৰে হয় আৰু। বাকী বলক এতিয়া অলপ বেলেগ ফালে যাওঁ। মই আগৰ ভিডিঅ'ত খোলা হৈ গ'ল কেমেৰাটো চাওক পানীতে। বৰ্তমান আহি পালো সেইটো বাৰী বুলি এইটো নাভাবিব বাৰু, সেইটো ঘৰৰ ভিতৰত মানে বাৰী বুলি কয়। মানে কিছুমান লেংগুৱেজত ঘৰত আহি পোৱাটোক মানে কয় বাৰীত আহি পালো, বাট এইটো বাৰী বেলেগ বাৰু আপোনালোকে গম পায়। চত আমি এনেকে তামোল গছ আৰু ইফালে কিবা কিবি গছ এনেকে ৰুই থৈ দিওঁ। বাকী এইটো চাওক, এইটো তামোল গছ আৰু এইটো মিঠামৰি আপোনালোকক দেখুৱাম। মই দেখুৱাইছিলো 2 বছৰমান আগতে দেখুৱাইছিলো এটা ব্লগত মই এনেকে মিঠামৰি পাৰি কেনে। বাকী বৰ্তমান হোৱা নাই মিঠামৰি, আপোনালোকক যেতিয়া মিঠামৰিটো হয় মানে হৈ কেনে তেতিয়া মানে দেখুৱাম আপোনালোকক। আমাৰ জেগাত এইটো মিঠামৰি বুলি কয় আৰু কিছুমান জেগাত মানে মৌচুমী বা কিবা কিবি কয় বাৰু, নাজানো মই ভালকে। বাট যেতিয়া হ'ব আপোনালোকক দেখুৱাম, তেতিয়া আপোনালোকে ক'বচোন, জনাব এইটো কি বুলি হয় কি। বাকী আপোনালোকে যদি দেখি গম পাইছে তেতিয়াহ'লে জনাব। আৰু এইটো চাওক, বাৰীত আহিলো কি মহ চাওক, বাৰীত আহিলো চাওক মহটো খাই আছে একদম সেই পুৰা মানে মহ বাৰীত। আৰু ইফালে চাওক, ইফালে এনেকে জংঘল এনেকে আছে। ইয়াতে জগ ধৰাৰ চান্স বহুত বেছি আছে, তো ওলাও ফটাফট। কি বৰষুণটো দি আছে, ভাবিছিলো বেলেগত যাই কেনে মানে ভিডিঅ' বনাম, বাট বৰষুণ বেছি দি আছে তো কোনোফালে যোৱাৰ মানে কিবা পোৱা নাই বৰষুণতে। তো সেইকাৰণে ভাবিলো ঘৰত কিবা এটা ব্লগ বনাই কেনে দিও আপোনালোকক দেখুৱাও। তো ভিডিঅ'টো চাই থাকক, আজি ভিডিঅ'টো কেনেকুৱা হয় গম নাপাওঁ। বাকী ব্লগ আগত ভাতটোৱে খাই লওঁ। ইফালে আলু ভাত, ইফালে আলু আছে আৰু ইফালে ভাত কেৰেলা আছে আৰু ইফালে ভলো আছে আৰু লগতে ইফালে ঘি আছে আৰু ইফালে নিমখ আছে। বৰ্তমান হৈ আছো আমি চোৱা, মানে মোৰ খুৰা ঢুকালে আজি 7 দিন কমপ্লিট হৈ গ'ল, মানে 7 দিন হৈ গ'ল ঢুকুৱা। বাকী বৰ্তমান ব্লগ খাই লওঁ, খাই কেনে আপোনালোকক দেখুৱাই আছো কি কৰোঁ কি নকৰোঁ ব্লগ। বাকী ইফালে ভাত খাই কেনে বাহিৰত ওলালো আৰু ওলাই কেনে চালো যে বৰ্তমান বৰষুণটো অলপ ৰখিছে আৰু বৰষুণ ৰোৱাৰ চান্সতে ব্লগ ফটকে অলপ দোকানৰ ফালে যাই আহো। আৰু বৰ্তমান ওলালো অলপ দোকানৰ ফালে যাওঁ, মানে বজাৰৰ ফালে যাওঁ চেলাই চানো, কাৰণ বাকী একোতো খাব নোৱাৰো। আৰু জান ওৱানক লৈ কেনে যাওঁ ব্লগ। এতিয়াও মানে বৰষুণটো দিয়ে আছে। বৰ্তমান বাজি আছে 5:28 আৰু বৰ্তমানো বৰষুণ ৰোখাৰ নাম নাই, এতিয়ালৈকে দিয়ে আছে, পুৰা কলা হৈ আছে। আৰু ইফালে দোকানৰ পৰা ব্ৰেড লৈ কেনে ওলালো আৰু ইফালে চাওক সকলোৱে ছাতা লৈ কেনে যাই আছে, বহুত বেছি বৰষুণ। আৰু ইফালে মই অকলে ছাতা নলোৱাকে বাকী লগত ছাতা নলওঁ সেইটো ডাঙৰ কথা নহয় বাৰু, বাট হেলমেটটো পাহৰিব নোৱাৰি আৰু আজিকালি যিহে ফটো মাৰা দিন আহি গৈছে। বাকী ইফালে ঘৰত আহি পালো, খাব পাৰা অকল চেলাইছ আৰু ইফালে কল আছে। বৰ্তমান বলক চেলাইছ আৰু কল খাওঁ। আৰু মই ভাত খালো যে এইটো মানে দুপৰীয়া খালো, মানে ভাত দুপৰীয়া 3টা মানত সেনেকা মানত খাইছো। আৰু এতিয়া ইভিনিঙৰ 5টা আৰু এতিয়া 6টা মান বাজিব আৰু মানে সন্ধিয়াই হৈ গ'ল, তো সেইকাৰণে খাওঁ এতিয়া। বৰ্তমান পানী ৰখিল আৰু বৰ্তমান বতৰটো পুৰা একদম য়েল্লো হৈ গৈছে। চাওক ইফালে পুৰা য়েল্লো ৱাও। বাকী বৰ্তমান বলক ফটো চাওক। বাইদেউৰ বিয়া গ'ল কেইদিনমান আগত, আৰু তেতিয়া মানে ফটোবোৰ মানে এটা কেমেৰাৰে চাইছিলো আৰু এটা কেমেৰাৰ মানে ফটোবোৰ পোৱা নাছিলো, তো এতিয়া পালো, এতিয়া চাওঁ। আৰু ইয়াতে আছে খৈ তোলাৰ পৰা একদম বহুত ভিডিঅ' আছে, তো সেইবোৰ এতিয়া চাওঁ। ষ্টাৰ্টটোৱে দিব পাৰিছো, ষ্টাৰ্টটো দিলো। এইটো বিয়া তেতিয়া হোম চোম কৰি আছিল কিবা কিবি। বাকী এইটো মই খৈ তোলাই আছো, মানে খৈ তোলাম এতিয়া। কি সেইবোৰ ভিডিঅ' যেতিয়া আহিছে মানে দৰা চাওক, এইটো গাড়ী আৰু এইটো গেটৰ বাহিৰত যেতিয়া মানে সোমাব গাড়ীৰ পৰা ওলাব, সেইখিনি টাইমত এইটো ফটো ফুল চাৰিও পিনে ফুল এনেকে লাহেকে গাড়ীৰ পৰা ওলাল দৰা, মানে আমাৰ ভিডিঅ'। এইটো আমাৰ কইনাটো, মানে আমাৰ বাইদেউ। আৰু এতিয়া ইয়াতে মালা চালা পিন্ধি আছে। আৰু এইটো মই চাওক, এইটো মই ইয়াৰ পৰা ইয়াতে আহিলো আৰু ইয়াতে মই এতিয়া খৈ তোলাই দি আছো। ভাল লাগিছে কিবা এটা।
বাকী এইফালে হমচম হৈ কেনে শেষ পাল সকলো বিয়া নিয়ম শেষ এতিয়া আলবিদা দিয়াৰ টাইম আহি গ'ল আৰু এতিয়া ইয়াতে কান্দা চিন আৰু ইফালে কান্দি কাটি কেনে এতিয়া আলবিদা দিলো বাইদেউক চৰি অলপমান ভুল হ'ব পাৰে বাকী একো নাই হৈ যাব দে আপোনালোকে বুজি পালে হ'ল আৰু বৰ্তমান শুব ওলাইছোঁ একদম টোপনি লাগিছে বহুত বেছি আৰু এতিয়া এডিট কৰি আছোঁ এডিট কৰাৰ মাজতে ভাবিলোঁ এটা বস্তু আপোনালোকক দেখুৱাই দিওঁ মানে এইটো ভিডিঅ' দেখা পাই আছে মোৰ ইনষ্টাগ্ৰামত চাগে বহুতে দেখা পাইছে বৰ্তমান 3 লাখ ভিউজ হ'ব আৰু বাকী যি কি নহওক এইটো মানে মোৰ বাইদেউৰে বিয়াৰ টাইমত মানে ভিডিঅ'টো বনোৱা বাকী বৰ্তমান বাজিল ৰাতি 2:50 আৰু একদম চকু টুকু একদম বহুত ফুলি চুলি কিবা হৈ গৈছে মানে বহুত বেছি টোপনি লাগিছে 3টাই বাজিব হ'ল আৰু এতিয়া এডিট কৰা হৈ গ'ল মোৰ বাকী এতিয়া শুই যাওঁ আৰু এটা লাইক কৰিব নাপাহৰিব লগ পাম এটা ভিডিঅ' তেতিয়ালৈকে বাই বাই শুই যাওঁ